হাই হেল্ল' নমস্কাৰ গাইজ, বেক টু মাই নিউ আনাডাৰ ব্লগ। মই হ'লো বকুল। আপোনালোকে চাই আছে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় শেষলৈকে চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাহাৰটোৰ নাম কি আছে? কি নাম পাহাৰটোৰ নাম কি আছিলে? হলুগাণ্ডা পাহাৰ। হলুগাণ্ডা পাহাৰ। এতিয়া প্ৰথম ওপৰলৈ যাম ন? ওপৰত গ'লে গোটেই ভিউখন মানে পোৱা যায় ন? গোটেই মানে গোৱালপাৰা পোৱা যায়। ঠিক আছে। আৰু এজন আহি আছে, পঢ়িনে বৰ্তমান আমি ৰখি আছোঁ ইজনৰ কাৰণে। আমি এতিয়া আগলৈ যাবলৈ চেষ্টা কৰিম আৰু কিছু দৃশ্য আপোনাক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক গোটেই এইটো যে চাই লওক পাহাৰৰ ওপৰত পাহাৰ দেখাই আছোঁ আপোনালোকক, দেখিছেনে? আৰু এইখন হ'লে ব্ৰহ্মপুত্ৰ ইটো চাইডে হ'ল বঙাইগাঁও আৰু এইখন নয়নান সেইটো হয়। আপোনালোকক পিছত মানে দেখাবলৈ চেষ্টা কৰিম। এতিয়া কুঁৱলীৰ কাৰণে অলপ দেখা পোৱা নাই। নেক্সট মানে বাঁহতৰ ছাইডটো আপোনালোকক ব্ৰহ্মপুত্ৰ দেখাই দিম। মানে ভিউটো এনেকুৱা আমি উঠি আহি আছোঁ বৰ্তমান পুৰা জংঘলৰ মাজত। তাৰপিছত এয়া আপোনালোকক বেক কেমেৰা কৰি দেখাম গোটেই আপোনাৰ ব্ৰহ্মপুত্ৰৰ যিটো ছাইড চাই লওক। নেক্সট ক'ত যাম
পিকু সুধিব লাগিব পিকু যিহেতু আপোনাৰ ইয়াতে ঘৰ পিকুৱে আমাক লৈ গোটেই ফুৰিব পিকু এতিয়া আমি হ'লেও কোনোবা পাহাৰৰ তলত পালোহি এতিয়া ক'ত যাবা এতিয়া যাম আমি পাহাৰ তলিত তাত কি দেখা পাবা তাত এই ব্ৰহ্মপুত্ৰখন গোটেই চোৱা যায় আৰু ভালকৈ হয় হয় একদম মজা তাত চাবৰ কাৰণে ঠিক আছে এতিয়া আমি যাম একদম পাহাৰৰ তললৈ আৰু ওপৰৰ আপোনাৰ দৃশ্য চাই কেনেকুৱা পালে কমেণ্ট কৰি ক'ব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেলেগনো পেজ কৰিব অলপ ক্লিক কৰি দিব আহিবলগীয়া ভিডিঅ'টো পাবলৈ বৰ্তমান আমি এতিয়া আমি বৰ্তমান গাড়ীত বহি ল'লোঁ এতিয়া ক'ত যাব পাহাৰ বৰ্তমান আমি পাহাৰৰ তলত পাই গ'লোহি ওপৰৰ ভিউটো দেখাইছিলোঁ অথনি এতিয়া বৰ্তমান আমি তলৰ পৰা গাড়ী লৈ আহি তলত পাই গ'লোহি এতিয়া আপোনালোকক দেখাম ভিউটো কোনকেইটা ঘৰচীয়া হাঁহ হয় ব্ৰহ্মপুত্ৰৰ মাজৰত হাঁহ চৰি আছে আমাৰ গাঁৱত যেনে পুখুৰীত হাঁহ চৰি থাকে দেখিবলৈ পাব আপোনাৰ লোকেল হাঁহ ব্ৰহ্মপুত্ৰ ইফালে কি অৱস্থা হয় এইখন ব্ৰহ্মপুত্ৰখন কিমান ডাঙৰ হ'ব চাই কিবা ইয়াৰ পৰা তালৈকে ব্ৰহ্মপুত্ৰ সেইটোতো পাৰ হৈ যাব অলপ ডাঙৰ পিকু এইখিনি থাকে অঁ এনে কিমান পানী হয় ইয়াত বাৰিষালৈকে বাৰিষাত একদম ইয়ালৈকে আহি পায় ইয়ালৈকে ন এনে ৰাস্তা মানে খহি নাগৈ নাযায় ন খহি নাযায় কিন্তু ইয়ালৈকে আহি পায় আৰু হয় হয় আৰু মাছ চাছ কেনেকুৱা ডাঙৰ মাছ আহে বৰালি ছোৱালী ইলিচ টিলিচ পায় ডাঙৰ মাছ পায় ইলিচ মাছো আহে মাছ বেছি আছে ইলিচটো বেছি পায় ইয়াৰ পৰা এনে কিমান দূৰলৈকে ব্ৰহ্মপুত্ৰখন হ'ব আপোনাৰ চকুৰে নমনা আমি চকুৰে মনা নাই এতিয়ালৈকে ইমানেই বহল ব্ৰহ্মপুত্ৰখন এইপিনে চাই লওঁ আমি এতিয়া যাম চাইকেছ হাউচ তলত এতিয়া ইয়াৰ যিটো আপোনালোকৰ ভিউটো চাই লওক বৰ্তমান কেনেকুৱা লাগিলে ক'ব গোৱালপাৰৰ গোটেই দৃশ্য মানে দেখাবলৈ কিছু দৃশ্য মানে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আমি এতিয়া যাম চাইকেছ হাউচ তলত আপোনালোকৰ আৰু কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি চেলো এতিয়া আমি গৈ আছোঁ চাইকেছ হাউচ তলত তাত কি দেখা পাম পিকু পুৰণি চাইকেছ হাউচ ন কি দেখা পাম তাত এনে বেলেগ কিবা পুৰণি বস্তু দেখা পাম নেকি হয় হয়
বলক এতিয়া আমি চাইকেল চাৰ্জ তললৈ যাম এতিয়া আমি চাইকেল তলত আছোঁ আপোনাৰ সৰু এখন পাৰ্কখন চাম তাৰপিছত তলত যাম ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ পূৰা কিনাৰত যাম ন কি ধুনীয়াকৈ একদম ফুল সজাই থৈছে মানে কি ধুনীয়াকৈ ফুল একদম ৰুই থৈছে আপোনালোকে চাওক এজোপা হওক কিছু বহুত ফুল আছে ইয়াত চাই লওক কি মানে নাৰ্জী আছে এইপিনে ডালিয়া এজোপা ডালিয়া কি ধুনীয়াকৈ ফুলি আছে দেখিছেনে এজোপা ডালিয়া একদম স্পেচিয়েলকৈ একদম ফুলি আছে কালাৰ কেইবাটাও কালাৰ আছে ডালিয়া নাৰ্জী আছে চেলভেৰা আছে চাই লওক একদম ধুনীয়াকৈ পাৰ্কখন এবাৰ ভিউ চাই লওক মজা লাগিছে একদম ইমান মানে ধুনীয়াকৈ সজাই থৈছে পাৰ্কখন এতিয়া আমি গৈ আছোঁ তললৈ ব্ৰহ্মপুত্ৰৰ তললৈ যাম এতিয়া ষ্টেপত বৰ্তমান গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ ইয়াৰ পৰা একদম গোটেই একদম ধুনীয়া একদম ওচৰত আগত আপোনাৰ প্ৰথম দেখাইছিলোঁ পূৰা ওপৰত এতিয়াতো তলেটি একদম তলত পাই গৈছোঁ ব্ৰহ্মপুত্ৰৰ ষ্টেপত আহি একদম বাৰিষা ফুল পানী থাকে বুলি কৈছে এতিয়াও ভাল লাগিছে একদম ধুনীয়া হাৱা মাৰি আছে ইয়াত চাই লওক অঁ এই ধৰ ন চাইছোঁ ভিডিঅ'টো সেইটো বৰ্তমান আমি পাই গ'লোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ একদম একেবাৰে তলত ৰখি আছোঁ ছাইডৰ গোটেই ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ একদম ধুনীয়া বতাহ মাৰি আছে ইয়াত আপোনালোকো আহিব যদি গোৱালপাৰা আহে চাই যাব আছে দেখিছে নহয় কি ক'ব এনেই এইফালে আহি কেনে বেছ লাগিছেনে ধুনীয়া ফাইন তোমাৰ ভাবিছিলোঁ যাম বুলি কিন্তু নাও এতিয়া বৰ্তমান পোৱা নাই বেটেৰী ৰিক্সাখন পাই আছোঁ কিন্তু বেটেৰী ৰিক্সা যাব নোৱাৰে বেটেৰী ৰিক্সা এখন ৰখি আছে চব কি ধুনীয়াকৈ বেটেৰী ৰিক্সাখন ৰখি আছে মানে পাৰ কৰাব পৰা নাই পানী এতিয়া বৰ্তমান বহুত বেছি আছে কাৰণে নাও চাই আছোঁ বৰ্তমান যদি নাও আমি পাওঁ তেতিয়া আমি ইটো পাৰলৈ যাম মানে গোটেই দ্বীপটো দেখাবলৈ চেষ্টা কৰিম ধুনীয়া বালি আছে পূৰা তাত মানে পূৰা খানা খায়গৈ ন
ফেৰী নাই নেকি ডাঙৰ ফেৰী নাই দলং আছে কাৰণে ফেৰী নাই একদম ইয়াত পানী চুই থাকে বুলি কৈছে পুৰা ইয়াত বোলে কি লোৱা দুটা হেৰাইছিলে বুলি কৈছিলে ন এজন নহয় তিনিজন প্ৰথম দিনাখন এজন মৰিছে তাৰপাছত তিনিজন ল'ৰা এইডোখৰ জেগাতে মানে হেৰাইছিলে বৰ্তমান মানে কি আৰু পানীত উটি গুচি গ'ল সাঁতুৰিব অলপ প্ৰব্লেম হ'ল কাৰণে এতিয়া বৰ্তমান আহিবলৈ যিহেতু এই জেগাত নিদিয়ে এতিয়া ওলাই আহিছোঁ আৰু ৰিক্স লৈ পেলাই এইডোখৰ জেগাতে ন এইটো হেৰাবলগীয়া জেগা নহয় দেখোন পানী বেছি আছিলে নেকি অঁ সেইটো কথা নাও কোন আছে নাও কোনে চলাব নাও এই নাও ক'ত যাব ধুনীয়া জেগা পাইছোঁ গৈ আছোঁ দেখিছে আগত আমাৰ লগৰকেইজন আগত গৈ আছে পিছে পিছে চলতা পূৰা কোমল হৈ আছে মাটি ন পূৰা কোমল হৈ আছে মাটি ইয়াত কোমল মানে লাগি থাকিব নি জোতা নধৰে ন পিছে নাই পূৰা কোমল হৈ আছে মাটি এইপিনে আহিব পাৰিছোঁ মানে বহুত ভাল নহ'লে আমি একদম পাহাৰৰ ওপৰেদি আকৌ ইটো চাইড আহিবলগীয়া হ'ল এইপিনে বহুত শ্বৰ্ট সেইকাৰণে আমি একদম নামি আহিছোঁ অ' খেতি নেকি গছৰ কিনি দিওঁ কিবা ধনিয়া নিচিনা লাগিছে শুনিছোৱা এই নহয় ভাবিছিলোঁ নাৱলৈ মানে নাৱৰীয়া ইয়াত আছে নে নাই আহিছিলোঁ বৰ্তমান আমি এতিয়া নাৱৰ ওচৰ পালোহি বৰ্তমান আপোনাৰ নাৱৰীয়া নাই ভাবিছিলোঁ আমি ইটোৰ পৰা যাম বুলি বৰপেটা ন বৰপেটা যাম বুলি ভাবিছিলোঁ কিন্তু বৰপেটা ডিষ্ট্ৰিক্ট মানে বৰপেটা দূৰ আছে সেইপিনে বৰপেটা ডিষ্ট্ৰিক্টটোৰ পৰা গৈ পেলাই কিছু দৃশ্য আপোনালোক দেখাবলৈ চেষ্টা কৰিলে কিন্তু বৰ্তমান এতিয়া নাৱৰীয়া নাই যাব নোৱাৰিম চাগে এইটো নাওতে চেল্ফি তুলি উঠাম মানে বৰ্তমান আমি যিটো ঠাইত আছোঁ একদম পূৰা পানী ব্ৰহ্মপুত্ৰ ধাৰ হৈ আছে আৰু মাছ মাৰি আছে মাছ উঠা নাই কিন্তু দিনটোত কিমান পায় 100 গ্ৰাম মাছ পায় বুলি 100 গ্ৰাম 150 গ্ৰাম এজনীও মাছ অহা নাই বাইদেউ একজনী মাছ অহা নাই মাছ নাহিব নি একজনী মাছ অহা নাই এনেই কষ্ট কৰি আছে পানী মাছ দেখিছেনে ইমান আধা ঘণ্টামান মাছ জালত মাৰি আছে মাছ অহাই নাই পানী ধাৰটো চাই লওক কিমান আছে একদম ব্ৰহ্মপুত্ৰ কিনাৰত তাৰপিছত বেকগ্ৰাউণ্ডটো চাই লওক এবাৰ ভিউটো দেখো ভাই ইয়াত মানুহ পৰিলে উঠিব পৰা সম্ভাৱনা আছে নে ইমানেই পানী ধাৰ আছে বহুত ধাৰ আছে মানুহ মানে পৰিলে উঠিবলৈ কোনো সম্ভাৱনা নাই ন সম্ভাৱনা নাই পূৰা একদম সোঁত বৈ আছে এইটো বুজিছে নাই কেনেকুৱা একদম মই এইটো চাই লওক দেখাম বেক কেমেৰা কৰি মই দেখাই আছোঁ